শিক্ষানুষ্ঠান বন্ধ ঘোষণাৰ লগে লগে চিন্তাত পৰিছে মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী আৰু অভিভাৱকসকল। কাৰণ 4 মেত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু 11 মেত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। সকলোৰে প্ৰশ্ন কি হ'ব মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ? এই গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ সাংবাদিকেও কৰিলে শিক্ষা সাংসদ আৰু সেৱা কৰ্তৃপক্ষক। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবৰ মতে এতিয়া দুমুজাত পৰিছে শিক্ষা সংসদ। পৰীক্ষাক লৈ শীঘ্ৰে সিদ্ধান্ত ল'ব শিক্ষা সংসদে। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ যিখিনি প্ৰেক্টিকেল পৰীক্ষা এইবিলাক 20 এপ্ৰিলৰ পৰা চলি আছে। কামৰূপ মহানগৰ জিলা উপায়ুক্ত মহোদয়ে যিখন জাননী জাৰি কৰিছে যে স্কুল কলেজ বা ইউনিভাৰ্চিটি বন্ধ কৰাৰ ঘোষণা কৰিছে, তেনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমাৰ পৰীক্ষাটো এইটো হোৱাৰ অকণমান আমি দুমুজাত পৰি আছোঁ। সেইকাৰণে আমি এই ক্ষেত্ৰত আমি অতি সোনকালে কাউন্সিলৰ তৰফৰ পৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু এই ক্ষেত্ৰত আমি চৰকাৰৰ স্বাস্থ্য বিভাগ বা আমি অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা আমি নিশ্চয় এটা নিৰ্দেশ আমি পাম। আনহাতে শিক্ষা সংসদৰ অধ্যক্ষৰ দাবী এতিয়া বিপদতহে পৰিছে। এতিয়াও চূড়ান্ত হোৱা নাই যদিও 11 মেলৈ সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশনা বাহাল থাকিলে স্থগিত হ'ব পাৰে পৰীক্ষা। পৰীক্ষাটো নাপাতিলে কি হয়, ল'ৰা ছোৱালীবোৰে পঢ়া শুনা একেবাৰে নকৰে, যিটো কাৰণে তেওঁলোকৰ একুৱেৰিং নলেজটো মানে থাকি যায়। ফলস্বৰূপে তেওঁলোকে ভাল পালেও আমাৰ জেনেৰেশ্যনটোৰ কাৰণে এইটো বৰ সাংঘাতিক কথা হয়। তো সেইকাৰণে আমি 30% কমাই এই গোটেই কামখিনি যোৱাবাৰ 30% কমাই এইবাৰ যিটো পৰীক্ষা হ'লহেঁতেন 30% চিলেবাছৰ বাহিৰত থাকিলেহেঁতেন তেওঁলোকে, সেইটোতো এটা লোকচান হ'লহেঁতেনেই। তথাপিও আমি ভাবিছিলোঁ তেনেদৰে। এতিয়া দেখা যাওক এই গোটেই চিটুৱেশ্যনৰ ওপৰত ডিজাইন কৰি আমি 2-3 দিনৰ ভিতৰত এটা সিদ্ধান্ত ল'ম। কিন্তু পৰিস্থিতি উন্নত হ'লে যদি স্থগিত হোৱা 2-1 বিষয়ৰ পৰীক্ষা পিছত অনুষ্ঠিত কৰিব লাগে তেনেহ'লে সৃষ্টি হ'ব পাৰে সমস্যাৰ। অলপতো পিছলৈ যাবগৈ এনেকুৱা এটা আমি আইডিয়া কৰিছোঁ 11 তাৰিখটো যে হ'ব এনেকুৱা, কিন্তু হেৰিখন মিলোৱাটো বহুত টান কাম। ৰুটিনখন কেলৈ জানে, আমাৰ আছে ফাৰ্ষ্ট ইয়েৰটো বাৰু বাদ দিলোঁ, সিহঁতৰ আছে, সেৱাৰ আছে, ইনষ্টিটিউট একেখিনিয়ে ওচৰে পাজৰে। সেই কথাটোত হেৰিখন মিলোৱাটো বহুত টান কাম। তাতে বন্ধ আছে। আকৌ সিদিনা কালি আহি দেখিছোঁ যে ঈদ উল ফিতৰ আমাৰ 13-14 পৰি যাব পাৰে, আমুক তামুক সেইবোৰো আছে। কাছাৰতো আন্দোলনে আৰম্ভ কৰিছোঁ 19 তাৰিখটো পঠিয়াব লাগিব বুলি পিছলৈ। তো সেইবোৰ অলপ টেকনিকেলি ডিল কৰি থকা হৈছে। ইফালে মেট্ৰিক হাই মাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত এতিয়াও মুখ খোলা নাই সেৱা কৰ্তৃপক্ষই। মাথো চৰকাৰৰ সিদ্ধান্তলৈ অপেক্ষা কৰিছে সেৱাই। আমাৰ হাতত আহি পৰা তথ্য অনুসৰি সম্পূৰ্ণ সাজু হৈ আছে সেৱা কৰ্তৃপক্ষ। নিৰ্বাচনৰ ফলাফলৰ পিছতে ঘোষণা কৰিব।